আজি আমি অসম জাপনৰ দৰ্শকক চিনাকি কৰি দিব ওলাইছোঁ এগৰাকী মহিলা নাম দীপামণি বৰা ভূঞা। দীপামণি বৰা ভূঞা এগৰাকী লেখিকা। দীপামণি বৰা ভূঞা এগৰাকী পৰিচালিকা। দীপামণি বৰা ভূঞা এগৰাকী প্ৰযোজিকা। গতিকে আজি আমি তেখেতৰ সৈতে দুআষাৰ কথা পাতিবলৈ আহিছোঁ। এই চেগতে এটা কথা কৈ থওঁ, দীপামণি বৰা ভূঞা কিন্তু প্ৰচাৰবিদ। তেওঁ প্ৰচাৰ ইমান ভাল নাপায়, কৰ্ম কৰি যায়, কাম কৰি খুব ভাল পায়। তথাপিও আজি আমি তেখেতৰ ওচৰলৈ আহিছোঁ দুটা কথা পাতিব। এয়া আপোনালোকৰ সন্মুখত দীপামণি বৰা। আপুনি সাংস্কৃতিক জগতৰ লগত কেনেধৰণে জড়িত হ'ল সেই বিষয়ে দুআষাৰ আমাক ক'ব। হয়, মই মোৰ এই সাংস্কৃতিক দিশলৈ কেনেকৈ আহিলোঁ এই বিষয়ে ক'বলৈ হ'লে মই মোৰ শৈশৱলৈ ঘূৰি যাব লাগিব। ঠিক মোৰ তেতিয়া বয়স 5-6 বছৰমান হৈছিলে। মোৰ দেউতা এজন আৰক্ষীৰ চাকৰিয়াল আছিলে। তেখেত যদিও আৰক্ষীৰ চাকৰিয়াল, কিন্তু দেউতাই যথেষ্ট নাট ভাওনা বা বিভিন্ন ধৰ্মীয় গীত মাতৰ ওপৰত যথেষ্ট অভিজ্ঞতা আছিলে। তেখেতে নিজেও অভিনয় কৰিছিলে আৰু তেখেতৰ মুখত মই সেই সৰুৰ পৰাই ভাওনাৰ বচন শুনিছিলোঁ বা বিভিন্ন ধৰ্মীয় গীত মাত শুনিছিলোঁ বা বিভিন্ন ধৰ্মীয় কাহিনীবিলাক দেউতাই আমাক শুনাইছিলে সাধু কথাৰ দৰে। সেই তেতিয়াৰ পৰাই মোৰ মনত গভীৰভাৱে সাজ বহি গৈছিলে সেই সাংস্কৃতিক দিশটোৰ প্ৰতি। সেই তেনেকেই মোৰ আৰম্ভণি বুলিয়ে মই ভাবোঁ। তাৰপিছত মই যেতিয়া ক্লাছ 5ত মই মোৰ মামাৰ ঘৰত থাকি মই পঢ়া শুনা কৰিছিলোঁ। তেতিয়া সেই গাঁওখনত কুটনি হাতী গাঁও ঠাইখনৰ নাম, সেই গাঁওখনত এনেকুৱা এটা সাংস্কৃতিক পৰিৱেশ আছিলে য'ত বছৰটোত একদম 3-4খন নাটক, ভাওনা বা মঞ্চৰ নাটক বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰ হৈ থাকে। আৰু সেই মোৰ যিখন মামাৰ ঘৰ আছিলে, সেই মামাৰ আমাৰ 6জন আছিলে। সেই 6জন মামাই সেই গোটেই ভাওনাৰ লিডখিনি তেওঁলোকে লৈছিলে আৰু সেই নামঘৰৰ কাষতে আছিলে। গতিকে কি হৈছিলে, নাটকৰ যি নাটকখন মোৰ মামাৰ ঘৰখনলৈ আহিছিলে আৰু তাতে নামঘৰত আখৰা নহওঁতে মই নাটকখন সেই সৰুতেই পঢ়ি শেষ কৰিছিলোঁ। তেনেকৈ অজস্ৰ নাটক মই পঢ়িছোঁ সৰুৰ পৰা। সেই তেনেকৈ মনৰ ভিতৰত গভীৰভাৱে সাজ বহি গৈছিলে আৰু ভবা নাছিলোঁ যে মই এই পিছলৈ প্ৰডাকশ্যন কৰিম বা ডাইৰেকশ্যন কৰিম, স্ক্ৰিপ্ট লিখিম, ভবা নাছিলোঁ। কিন্তু মনৰ ভিতৰত এটা ভাল পোৱা আছিলে আৰু বাকী যিখিনি আজি কৰিছোঁ সময়ে মোক আগুৱাই লৈ আহি আছে। সময়ে যেতিয়াই মোক য'ত সুবিধা দিছে মই সেই বস্তুটো ধৰি ৰাখিছোঁ, যিহেতু মই ভাল পাইছিলোঁ, গতিকে এৰি দিয়া নাছিলোঁ। সেই তেনেকেই আহি আজি এইটো পৰ্যায় পাইছোঁহি আৰু। আপুনি এগৰাকী গৃহিণী। আপুনি ঘৰ সংসাৰ সকলো চাব লাগে। তাৰে লগত আপুনি কেনেধৰণে আপুনি এই প্ৰডাকশ্যনৰ কামবোৰ আগুৱাই নিছে, ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা পাইছে? কিবা এটা কাম কৰিবলৈ হ'লে ঘৰখনৰ সদায় সমৰ্থন লাগিবই। সেইজন পুৰুষেই হওক বা মহিলাই হওক বা নিজৰ সন্তানেই হওক। সন্তান হ'লেও মাক দেউতাকে সমৰ্থন কৰিব লাগিব বা পত্নীগৰাকীক ঘৰৰ শাহু শহু বা হাজবেণ্ডজনক তেওঁ সহায় কৰিব লাগিব। ঠিক তেনেকৈ যদি পুৰুষজন যায় মহিলাগৰাকীয়ে সহায় কৰিব লাগিব। সেই ঠিক তেনেকৈ মোকো ঘৰখনে সম্পূৰ্ণ সহায় কৰিছে, এওঁ মোক আগবঢ়াই দিছে। আৰু তাৰ মাজতে মোৰ এটা ল'ৰা আছে, ল'ৰাটো বাৰু ডাঙৰ হ'ল এতিয়া। মই যেতিয়া আৰম্ভণি কৰিছিলোঁ 2003-04 মানত, তেতিয়া সি একদম সৰু আছিলে। তেতিয়া চাগে তাৰ 4-5 বছৰমান বয়স হৈছিলে। গতিকে সেই সময়খিনিত মোৰ এওঁ ল'ৰাৰ দেউতাকে এওঁক সহায় কৰিছিলে। আৰু লগতে যিহেতু মোৰ নিজৰ এটা ইচ্ছা শক্তি আছে, ভাল পোৱা আছে, কামটোৰ প্ৰতি শ্ৰদ্ধা আছে, সেইকাৰণে সেই কামবিলাক সময়বিলাক নিজে মিলাই লৈছিলোঁ। আৰু এইটো এনেকুৱা কথা, আমি যে সাধাৰণতে কওঁ যে আমাৰ সময় নাই, আচলতে সেইটো কথা নহয়। যদি কিবা এটা কামৰ প্ৰতি শ্ৰদ্ধা থাকে, ভাল পোৱা থাকে, সময়বিলাক কিন্তু ওলাই যায়। সেই তেনেকেই মই আগবাঢ়ি আহিছিলোঁ আৰু ঘৰখনো সমানে চাইছিলোঁ, ল'ৰাকো চাইছিলোঁ। ঘৰৰ যিখিনি নিয়মিত কাম কাজ সেইখিনি মই নিজেই কৰোঁ, মোৰ কোনো আন সহায় কৰা মানুহ নাছিলে। গতিকে সময়টো সেইখিনি অবাবত নিয়া নাছিলোঁ, প্ৰতিটো সময় ভাগ কৰি লৈছিলোঁ। তেনেকেই মই কাম কৰিছিলোঁ। আপুনি লিখা মেলাৰ লগত জড়িত। আপুনি কেতিয়াৰ পৰা এই লিখা মেলাৰ লগত জড়িত হৈছে? মই সেই হাইস্কুলত পঢ়ি থকাৰ পৰাই, তেতিয়াৰ পৰাই লিখা মেলা ভাল পাইছিলোঁ। যিহেতু মই নিজে নাটক বা তেনেকুৱা অভিনয় বা বিভিন্ন তেনেকুৱা
কাম কাজত মোক ঘৰৰ পৰা সদায় শাসন কৰিছিলে, মানে ছোৱালী মানুহ ওলাই গ'লে অলপ বেয়া হ'ব নেকি এনেকৈ। কিন্তু মনত এটা ইচ্ছা বিৰাট আছিলে সেই তেনেকুৱা নাটক অভিনয় ইত্যাদি কৰা, কিন্তু কৰিবলৈ সুবিধা পোৱা নাছিলোঁ। মনৰ ইচ্ছাবোৰ মনতে ভিতৰতে ৰৈ গৈছিলে। গতিকে ভাবিছিলোঁ যে কিনো কৰিম আৰু লেখা মেলাই কৰোঁ। তেতিয়াৰ পৰা মই লিখিছিলোঁ, যিটো মনলৈ আহে তাকে লিখিছিলোঁ। আৰু সেই সময়ত মোৰ লেখিকা হোৱাৰ বিৰাট ইচ্ছা আছিলে। মই ভাবিছিলোঁ মইতো বেলেগ একো অভিনয় কৰিব নোৱাৰিম, নিদিবই বা নাচ গান কৰিবলৈ ঘৰৰ পৰা নিদিয়ে, গতিকে কি কৰিম আৰু লিখিমেই আৰু ঘৰতে থাকি থাকি। সেই তেতিয়াৰ পৰাই লিখি আছিলোঁ। তেতিয়া মানে বিভিন্ন আলোচনীলৈ পঠাওঁ বা পেপাৰলৈ পঠাওঁ, তাত প্ৰকাশ পায় দুই এটা। তাৰপিছত তেনেকৈ আহি আহি পেলাই যেতিয়া মই মোৰ নিজৰ প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিলোঁ, তেতিয়া মই কোনোবা মানে ৰাইটাৰৰ হকে লিখাবলৈ যাওঁ বা চিত্ৰনাট্য যিখিনি আমাক দৰকাৰ হয়, তেতিয়া কি হয় নিজৰ পচন্দৰ মতে নাপাওঁ, নোপোৱাৰ কাৰণে বা সময়ত নাপাওঁ। তেনেকৈ নাপাওঁতে মানে সদায় নিজৰ ওপৰতে জেদ লাগিলে যে তেওঁলোকে সময়ত নিদিয়ে আৰু মানে নিজৰ পচন্দও নহয়, গতিকে নিজেই লিখিবলৈ ল'লোঁ। সেই নিজেই তেনেকৈ লিখিবলৈ ল'লোঁ। তেনেকৈ আৰু এতিয়ালৈকে লিখি আছোঁ। যিখিনি মানে নিজৰ প্ৰয়োজনীয় চিত্ৰনাট্য হওক বা যি গল্প নিজে লিখি লওঁ, এতিয়া লিখোঁ আৰু পেপাৰটো পঠাওঁ, মেগাজিনতো পঠাওঁ, আৰু আজিকালিতো বিভিন্ন গ্ৰুপবিলাক আছে ফেচবুকৰ জৰিয়তে, তাতো লিখোঁ। তেনেকেই আৰম্ভণি আৰু এতিয়া। আপুনি পৰিচালিকা হিচাপে আৰু প্ৰযোজনা দিশত কেতিয়াৰ পৰা খোজ পেলাইছে? মই প্ৰথম প্ৰযোজনা কৰিছিলোঁ 2005ত গুৱাহাটী দূৰদৰ্শনত, আৰু বৰ্তমানটো বিধি অসম হ'ল এতিয়া। তাৰপিছত মই কিছু বছৰ তেনেকৈ প্ৰযোজনা কৰিলোঁ। তাৰপিছত 2008ৰ পৰা মই পৰিচালনাৰ কাম হাতত লৈছোঁ, আৰু তাৰ লগে লগে মই স্ক্ৰিপ্ট লিখাৰ কাম আৰম্ভ কৰিছোঁ। এতিয়া আপোনাৰ হাতত কিবা নতুন পৰিকল্পনা আছে নেকি? হয়, এইবছৰ ভাবিছোঁ 2020 চনটোতো তেনেকেই গ'ল, ঘৰতে থাকিলোঁ। এতিয়া 2021ত এখন মেগা চিৰিয়েলৰ কথা ভাবি আছোঁ, আৰু তাৰ লগতে এখন নাটক কৰিবলৈ আগবাঢ়িছোঁ। আৰু 2019ত মই এটা ড্ৰিম প্ৰজেক্ট, মই বাৰু এইটো চিক্ৰেট কৰি ৰাখোঁ, সেইটো মোৰ বহুত মানে হেঁপাহৰ মৰমৰ, সেই প্ৰজেক্টটো মই কৰিম আৰু এই বছৰ শেষ কৰিম। আপোনাৰ এই প্ৰযোজনাৰ দিশত আপুনি যেতিয়াৰ পৰা কাম আৰম্ভ কৰিছে বা যেতিয়া কাম কৰে, এটা টিম ৱৰ্ক থাকে। সেই টিম ৱৰ্কত আপুনি কাৰ পৰা কেনেধৰণে সহায় পাইছে বা কেনেধৰণে কামটো আগবঢ়াই নিছে? মোৰ যিটো টিম ৱৰ্ক, ইমান সুন্দৰ এটা টিম ৱৰ্ক, মানে যেতিয়া আমি কাম কৰিবলৈ যাওঁ নাভাবোঁ যে সেইটো এটা প্ৰফেশ্যনেল লাইনত আমি কাম কৰি আছোঁ। সকলো প্ৰফেশ্যনেলেই হয়, তথাপিতো একদম ঘৰুৱাভাৱে তেওঁলোকে কাম কৰে। খুব ভাল লাগে। আৰু মই যেতিয়া প্ৰথম মানে পৰিচালনা কাম হাতত লৈছিলোঁ, মই অলপ ভয় কৰি আছিলোঁ যে কেনেকৈ কাম কৰিম মই। সাহসটো কম আছিলে, কাৰণ শিল্পী, কলাকুশলী বা তেখেতসকলক লৈ মই কামটো ভালকৈ উলিয়াব পাৰিম নে নোৱাৰিম। কিন্তু তেওঁলোকে মোক ইমান ছাপোৰ্ট দিয়ে, গতিকে কাম কৰা মানে সেই সময়খিনিত পাহৰি যাওঁ যে এটা প্ৰফেশ্যনেল কাম কৰি আছোঁ, ঘৰুৱাভাৱে কাম কৰোঁ। তাৰ ভিতৰতে মই নাম ল'ব লাগিব গীতাল মেধি, ৰূপা বৰকটকী, অমল শৰ্মা, ৰাতুল শৰ্মা, আৰু লগতে আৰু প্ৰকাশ মেধি, আৰু লগতে আৰু বহুত তেনেকুৱা আছে, কিন্তু এতিয়া মানে নামবিলাক মনলৈ অহা নাই। তেওঁলোক সকলোৱে ইমান মোক মানে সহজ কৰি তোলে কামটো কৰিবলৈ। প্ৰতিটো কাম তেওঁলোকে ইমান আগ্ৰহেৰে, তেওঁলোক যে কোনোবা এজন এক্টৰ বা কোনোবা এজন কলা কুশলী হওক বা কোনোবা এজন মেকআপ আৰ্টিষ্টেই হওক, তেওঁলোকে সেইটো নাভাবে, মানে একদম এটা ঘৰুৱাভাৱে কামখিনি কৰি মোক সহায় কৰি দিয়ে, আৰু খুব সুন্দৰভাৱে এটা প্ৰডাকশ্যন ওলাই যায়। আৰু এই জেগাতে মই তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ আমি কাম কৰি যাম। আমাৰ ইউনিটটো সদায় এইখিনি মানুহেই থাকে, আৰু এই শিল্পীসকলেই থাকে মোৰ লগত সদায়। এয়া আপোনালোকৰ সন্মুখত আপোনালোকে দেখা পালে দীপামণি বৰা ভূঞা। আমি অসম দাপোনৰ চেনেলৰ পৰা দীপামণি বাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেত আৰু আগুৱাই যাওক, এগৰাকী মহিলা, অসমীয়া মহিলা এনেকৈ সাংস্কৃতিক দিশত যে ওলাই আহিছে, গতিকে অসম দাপোনে তেখেতক ধন্যবাদ জনাইছে আৰু তেখেতৰ পৰা বিদায় ল'বলৈ ওলাইছে। দীপা, অসম দাপোন চেনেলক মই অভিনন্দন জনাইছোঁ। তেওঁলোকে আজি ইমান সুন্দৰ এটা পদক্ষেপ হাতত লৈছে। বিভিন্ন ক্ষেত্ৰত অকল ইণ্টাৰভিউ বা কোনোবা এগৰাকী সাক্ষাৎকাৰেই নহয়, বিভিন্ন দিশত তেওঁলোকে সাংস্কৃতিকেই হওক বা বাতৰি দিশতেই হওক বা বিভিন্ন খেলা ধূলা ইত্যাদি বিভিন্ন দিশ সামৰি লৈ পেলাই এটা সৃষ্টিশীল মনেৰে অসম দাপোন আগবাঢ়ি আহি আছে। আশা কৰিছোঁ অসম দাপোনে সফলতা পাওক, উন্নতা পাওক, সমাজত সকলোৱে আঁকোৱালি লওক। অভিনন্দন জনালোঁ। ধন্যবাদ।
আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।